নিশ্চয় ভাল। আজি আমি যাম বহৰীৰ হাতত। আজি আমাৰ ধইনা আছে, বেহৰ আছে, ধান আছে, সেইখিনি বেচবা যাম। হেমাংগও ৰেডি হৈছে, আমি মালখিনি ভৰাই লৈছোঁ। আপোনালোকক গোটেই ভিডিঅ'টো দেখাই আছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই, আজি 2 নম্বৰ ভ্লগ মোৰ, মানে হেমাংগ আছে আজি, উজ্জ্বল নাই, উজ্জ্বলৰ কাম আছে। আপোনালোকে যাতে ভিডিঅ'টো শেষলৈকে চাই। বৰ্তমান যাব লাগিছোঁ। অতি দুখৰ কথা যে আমাৰ চেল্ফ নাই, চেল্ফ নোহোৱাৰ কাৰণে আমি এই টেম্পুৰ ৰছী দি টানবা, মানে এতিয়া লগ আছে, লগটো দি আমি টানবা লাগিব। কিন্তু প্ৰথম হেমাংগৰো কষ্ট হৈছে, মোৰো কষ্ট হৈছে, কাৰণ আমাৰ দুটাৰ একদম জ্বলা ফুটি গৈছিল, মানে ইমান টান। মানে আমি আপোনালোকক দেখাই আছোঁ কেনেকৈ ষ্টাৰ্ট দিয়ে, কি কৰে। আপোনালোকে ভিডিঅ'টো চাই থাকক। গাড়ী ষ্টাৰ্ট দিব, এই টেম্পুৰ লগটো লগাই আছে। আমি অতি দুখজনে ভিতৰৰখিনি দেখাব নোৱাৰিম। এই লগাই আছে, এই লগা কাম ষ্টাৰ্ট দিব, কেনেকৈ কেইবাৰ ষ্টাৰ্ট দিব লাগে দেখাই আছে। এনেকৈ দেখাই আছে, এনেকৈ ষ্টাৰ্ট দিব লাগে। ষ্টাৰ্ট হৈ গ'ল, এতিয়া আমি যাই আছোঁ। বৰ্তমান টেম্পু ষ্টাৰ্ট দিলোঁ, এতিয়া আমি যাম। যাই ধৰক আপোনালোকক তাতে বহৰীৰ হাতত দেখাই আছোঁ। টেম্পু চলাম, টেম্পু চলাই মানে কি গাড়ী ষ্টাৰ্ট দিছোঁ। হেমাংগ মানে পানী ভৰাব গৈছে, গৰম না বহুত, মানে পানী লৈ যাওঁ আমি। গাড়ী ষ্টাৰ্ট দিছোঁ, টেম্পু আমি যাই আছোঁ। মানে টেম্পু চলাই যাই আমাৰ আৰু আপোনালোকক ভিডিঅ'টো দেখাম, মানে কেনেকুৱা হয়, কি হয়, মানে তাতে বহৰীৰ হেৰিত কি হয় আপোনালোকক দেখাম। আপোনালোকে যাতে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই। টেম্পু ষ্টাৰ্ট দিছোঁ বৰ্তমান, এই যাই আছোঁ। হেমাংগই গেট খুলি দিছে, এই যাই আছোঁ, এই আৰম্ভণি। আমি যাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। কি হয় বহৰীৰ হাতত, আজি জীৱনত প্ৰথমবাৰৰ কাৰণে আজি যাম বহৰীৰ হাততে বেচিব। নাজানো আৰু কি হয়। মই বৰ্তমান টেম্পুখন চলাই আছোঁ। বৰ্তমান হেমাংগই কেমেৰা ধৰিব, হেমাংগই কৈ থাকিব, ময়ো কৈ থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আপোনালোকৰ মৰম আশীৰ্বাদ পোৱাৰ কাৰণে আমি এইখিনিত উপনীত হৈছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। সেয়া পালোঁ আমি বৰবিলাস চুক। সেইটো চাইডে আমাৰ শ্ৰী শ্ৰী পখলা গোহাঁই থান আছে। মানস কৰিলে সিদ্ধি হয়। এইফালে গ'লে পখলা গোহাঁই থানখন পায়, মানস কৰিলে সিদ্ধি হ'বই, সঁচা কথা। কিন্তু আমি যাম এইফালে। আমি বহৰীৰ হাতত যাই আছোঁ, এই গাড়ী ক্ৰছ কৰি আছোঁ আমি। ফেন বেয়া হৈছে, ষ্টেণ্ড ফেনখন ভাল কৰিব দি আছোঁ। এয়া নগাঁও চকত ভাল কৰিব দি আমি বহৰীত যাম বজাৰত। হেমাংগই যাই আছে, সেই কৰিব আনিব। আমি যাই আছোঁ, দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো কি কৰোঁ দিনটোত। হেমাংগই ফেনখন ভাল কৰিব যাই আছে, ফেনখন ভাল কৰিব যাই আছে। ফেনখন ভাল কৰিব দিছোঁ, দাদাই ভাল কৰিব। কি বেয়া হৈছে আমাক ক'ব। দাদা কি বেয়া হৈছে আপুনি কৈ দিব নেকি? ফোন মাৰি কৈ দিব। আমি এতিয়া যাই আছোঁ বহৰীত আপোনালোকক ভিডিঅ'টো দেখাই আছোঁ কেনেকুৱা হয়। মানে কি ক'ম আৰু, ক'ব ভাষাই নাই, নাজানো আৰু। কিবা কানি বকি আছোঁ আৰু দে আৰু কিবা কানি আৰু উল্টা পাল্টা বকি থাকিম আৰু আপোনালোকে ভিডিঅ'টো চাব আৰু নাই কি কয়। বৰষুণতে বানপানী হৈ গৈছে বহৰী যোৱা ৰাস্তাত। গাঁথা হৈ গৈছে, পানী হৈ গৈছে। বহৰী পালোঁ, বহৰীৰ হাট পালোঁ আৰু মানে বহৰী বজাৰ। আমি বহৰী বজাৰ পালোঁ। তো আমার গাড়ি আই আছে পিছে পিছে এখন গাড়ি
বহৰী বজাৰ আহি পাইছোঁহি আমি নামিলোঁ নামি লৈ মানে ধান এই বেহৰ তাৰপিছত এইখিনি নমাই লৈ আপোনালোকক দেখাই থৈ নামাই আছে ময়ো নামাও আছোঁ কিন্তু কি হয় নাজানো আৰু বিক্ৰী হয় না নহয় নাজানো প্ৰথম আহিছোঁ না ধান আছে ধানবিলাক বিক্ৰী কৰিছোঁ কিহৰ কেই বস্তা আছে কিমান আছে বা নিমিষতে মানে বেহৰ ধইনা তাৰপিছত কিনে আমাৰ ধান গোটেই তিনিবিধ বস্তু নিমিষতে আমি গাড়ীৰ পৰা নমাই নললোঁ পটককৈ শেষে হৈ গ'ল এতিয়া আমি গাড়ীত লৈ যাই আছোঁ গাড়ীত লৈ যাই বস্তাবিলাক থৈ আমি বহৰী বজাৰখন দেখাই আছোঁ আপোনালোকক কেনেকুৱা কি আপোনালোকে চাই থাকক কি হয় হেমাংগই কিবা ক'ব নেকি এই বস্তাকেইখন থৈ আছে হেমাংগই টেম্পুখন আমি ইয়াতে থৈ দিলোঁ টেম্পুখন থৈ আমি যাই আছোঁ বহৰীৰ হাটখন দেখাই আছোঁ বজাৰখন দেখাই আছোঁ আপোনালোকক মানে কি পায় বজাৰত বহুত মানে চবেই পায় মোটামুটিকৈ মানে আপোনালোকক কি পায় দেখাই আছোঁ আপোনালোকে চাই থাকিব হ'লে মোটামুটিকৈ হেমাংগ মানে একদম আগত যাই আছে মানুহ বহুত কিন্তু বহুত মানুহ হৈছে আপোনালোকে যদি বহৰীৰ বজাৰত মানে আহিছে আপোনালোকে নিশ্চয় গম পায় বহৰী বজাৰখন কিমান ডাঙৰ হয় আপোনালোকে বজাৰ কৰি আছে হেমাংগ আছে এতিয়া হেমাংগ যাই আছে আমি গাড়ীত মানুহ কঁঠালটো মানে এই কৰাৰ কাৰণে মানুহে দুটা কঁঠালৰ কাৰণে দুনিয়াৰ মানুহ নীলমে কঁঠাল আনিছে এটা কঁঠাল লৈ ল'লোঁ আজি ঠিকছে খাম আজি গৰমৰ কথা অলপ মুড়ি কিনি লৈ যাবি মুড়িৰ লগত খাই দিম বহৰী বজাৰত বহুত মানুহ আহে বহুত দূৰৰ পৰা মানুহৰ সমাগম হৈ বজাৰত বহুত মানে সৰৰ পৰা হেৰিৰ পৰা আহে বহুত দূৰৰ পৰা আহে মানুহ কোনটো চাইডে যাব তাৰমানে চাই মই গলি মানুহ কি ক'ম আৰু কিবা এটা খাই লওঁ মানে ভোক লাগিছে না ৰাখিবই আহিছোঁ হেমাংগ আৰু মই হেমাংগই কেৱল কৈছে খাওঁৱে সেয়ে কৰি আছে কেৱল খাই আহি কি কৰা কিবা এটা খাই লওঁ হেমাংগই খোৱাৰ কাৰণে দোকান বিচাৰি আছে দোকানে বিচাৰি পোৱা নাই মানুহে মানে এখন দুখন পাওঁ দুনিয়াৰ মানুহ মানে জাগাই মানে খাৰ কাৰণে আমি দোকান চাই আছোঁ কিবা এটা খাই লওঁ মানে বহুত ভোক লাগি আছে হেমাংগই মানে মোক বকিয়ে আছে কয় মই কিবা খাওঁ চাওঁ আনাৰস কিনিব আহিছোঁ বজাৰত এই গোটেইখিনিয়ে কিনি লওঁ নেকি ভাবি আছোঁ দাদা আনাৰস কিমান কৰি ধৰা 40 টকা ধৰা কিবা কয় দাদা এতিয়া গোটেইখিনি যদি দিয়ে কম দামত গোটেইখিনিয়ে লৈ যাম বুলি ভাবিছোঁ আৰু কিমানো দিব গোটেইখিনি কিন্তু সক্ষম নাই ইমান কিনা আৰু বিক্ৰী ক'ত কৰিম কিন্তু ঘৰত খাবৰ কাৰণে নাই দুটা লৈ যাম 40 টকা ধৰা কিনি লওঁ কিবা এটা খাই লওঁ ইয়াতে বহি লওঁ কিবা এটা খাই লওঁ পৰঠা এটা কিবা খাই লৈ আপোনালোকক ভিডিঅ'টো দি থাকিম ভিডিঅ'টো একদম শেষলৈকে দি থাকিম আৰু যদি পাৰোঁ য'ত যাওঁ তাতে বনাই থাকিম আৰু ভিডিঅ' খাই লৈ আপোনালোকক দেখাই আছোঁ ভিডিঅ' আৰু কি হয় বহৰী কি ঘটে আমাৰ এই বহুত ডাঙৰ কঁঠাল কিনিলোঁ এটা দেখাব এই দেখা নাই একদম হনুমানৰ সমান দাঙি দিছে আলুৰ বস্তা হেমাংগত নোৱাৰো দেই হেমাংগ কেনে হৈছে তোৰ কিবা ফিল হৈছে না এই দাঙি আছে কিবা পইচা না পুৰা 55 কেজি 55 কেজি কিন্তু আলু এই পুৰা দাঙি আছে একদম পুৰা বহৰী পুলিচ থানাৰ ওচৰলৈকে যাই আছে চাই থাকক ময়ো দাঙিম দিয়কচোন মাজে আপোনালোকে চাই থাকক আহি আছে হেমাংগ কাম নাই বহৰী বজাৰ দেখাই আছোঁ কিবা কানি আৰু আলটু ফাল্টু বকি আছোঁ নীলমে পুৰা 55 কেজি দাঙি দিছে আজি কোনোদিনে ডাঙমান নাই আজি পুৰা দাঙি দিছে আজি পুৰা 55 কেজি দাঙি দিছোঁ পুৰা যাই আছে
পারবি না পারবি না আহা বাঘা সাপ নিলামে পুরা 55 কেজি নাইনছে পুরা কাহিল অবস্থা আলুর বস্তা দাঙি আনি আলু আনবা এইবিলাক দোতাৰ অৱস্থা হৈ যায় একদম খাতৰা বঢ়িয়া 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 শেষে হবাৰ হৈছে দোতাৰে মানে বজাৰ কৰি কৰি শেষে কৰি দিলোঁ মানে অলপ আছে আৰু বজাৰ কৰিব মানে বজাৰ কৰি আমি আৰু ঘৰত যাম যদি ভিডিঅ'টো ভাল লাগে চাব আপোনালোকে যদি ইয়াৰ বেয়া লাগেতো উপায় নাই ইয়াৰ আৰু আমাৰ গাধ এটা আছে গাধটো আমি আপোনাক দেখাই আছোঁ গাধটো চাওক এই গাধটো চাওক এই গাধটো চিনি পাই না নাজানো আপোনালোকে মাল উঠাই আছে গাধটো মাল উঠাই আছে এইটো চাইডেও দোকান আছে দোকান দেখাই আছোঁ মানে চাৰিওমুখে দোকান মানে সহায় দি যায় সহায় গেলি সহায় নহয় সহায় গেলি সহায় দি যায় ধান বিক্ৰী কৰিব ইয়াতে ধান হেৰি কৰি আছে ইমান কৰিবা চলি আছে মানে চাৰিওমুখে আৰু হেৰি আৰু কি ক'ম আৰু বগৰী বজাৰত কি বিক্ৰী নহয় এয়া মানে বাঁহ বিক্ৰী কৰিছে পিলপিলিত বাঁহ উঠাই আছে কি বিক্ৰী নহয় বাঁহৰ পৰা এওক লৈ সকলোবোৰ বিক্ৰী হয় মুৰ্গী আছে মুৰ্গী হাঁহ মানে চবেই আছে কি নাই বজাৰত মানে বগৰী বজাৰত চাওক আপোনালোকক দেখাই আছোঁ বগৰী বজাৰ মানে আমাৰ দেখাই আছোঁ জামুক লগি সকলোবোৰ আছে এয়া চাওক এই পাণ তামোল কি নাই চবেই ভাই বজাৰত চবেই ভাই কিবা বিছনা আনবা যাম আমি বিছনা আনবা যাই আছোঁ বিছনা মানে সৰু এখন বিছনা লগা আছে মানে বেহৰ আৰু ধইনা আৰু ধান বেচা বচাই দি এই তিনিবিধ বেচা বচাই দি কিবা এটা চিন কৰি থ'ব পাৰিলে ভাল লাগে আৰু মনটো কিবা এটা বোলে অমুক পইচা মানে অমুক বস্তু দি মানে এইটো কৰিলোঁ দে কাম সেইকাৰণে আৰু এটা কিনিব লাগে কিন্তু হেমাংগৰ খং উঠি আছে মানে কিয় যাব লাগে সি কেৱল ঘৰত বহৰী পুলিচ থানা এইখন হৈছে বহৰী পুলিচ থানা আমি পুলিচ থানা এইটো চাইডে আমি বিচনা বিচাৰি আছোঁ পোৱাই নাই বিচাৰি ইমান ৰ'দ এনে ক'লা এই ফল্ডিং চিষ্টেম বিচনা নিব লাগিব লোৱাৰ মানে এই বিচনা চাব যাই আছোঁ ফল্ডিং চিষ্টেম বিচনা এই যাই আছোঁ পিছত দেখি আমাক মাতিছে হেমাংগটো পূৰা ফাষ্ট একদম মানে আগতে যায় সদায় কি ক'ম আৰু যাই আছে হেমাংগ গৈছে ময়ো যাই আছোঁ এই বিচনা আহি পালোঁ বিচনা চাই আছোঁ আমি ভিডিঅ'টো কেনেকুৱা লাগিল যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু যদি কোনোবাই যদি বহৰী বজাৰত অহা নাই তেতিয়াহ'লে বহৰী বজাৰত আহিব মানে বহুত বস্তু পায় বহৰী বজাৰত আহিলে মানে বহুত বস্তু পায় আৰু মানে কি ক'ম আৰু বহুত মানে কি আনকি মই সৰিয়হ পৰ্যন্ত বেচা দেখিছোঁ কোনো দিনে মানে দেখা নাছিলোঁ মানে সৰিয়হ যি বেচে আজি খৰি বেচাও দেখিলোঁ মানে কেনেকুৱা লাগিছে ভিডিঅ'টো আপোনালোকে জনাব মানে এইটো হৈছে 2 নম্বৰ ভ্লগ জীৱনৰ কি হৈছে নাজানো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব